মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে মোৰ একেবাৰে ভাল আৰু পব্ৰেছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু দেখিছে মাথাৰ তলতে আছোঁ উঠাই নাই আৰু এতিয়া বাজিছে 10:06 হ'ল আৰে বাপৰে 10:06 হৈ গ'ল মই উঠাই হোৱা নাই আৰু আজি ৰ'দটো নাই যদি গৰমটো আছে আৰু যোৱাকালি আমি প্ৰগ্ৰামৰ পৰা আহিলোঁ 2 বাজিছে তাৰপিছত আৰু ভাত পানী খাওঁতে লওঁতে বাজিছে 3টা আৰু খোৱাটো অলপ দেৰি হ'ল তাৰ কাৰণে মানে উঠিব একদমেই ইচ্ছা যোৱা নাছিল টোপনি শেষেই হোৱা নাই এতিয়াও হোৱা নাই তথাপিতো উঠিবই লাগিব কাৰণ 10টা বাজিলে আৰু ভণ্টিও কামত গুচিয়ে গ'ল তাই গমেই নাপালোঁ টোপনিতে গম নাপালোঁ তো এতিয়া উঠিলেও দিয়ক আৰু বেছি দেৰিলৈকে শুই থাকিব নোৱাৰি আৰু কাম আছে আৰু মই যিহেতু মজিয়াখনতে শুই আছোঁ মানুহ দুনুহ আহিলে বেয়া কথা হ'ব আঠা জনা আছে ভাবিব ইমান দেৰিলৈকে শুই আছে তাৰপৰা উঠিয়ে লওঁ আৰু নাই কি কয় আৰু এয়া চাওক আমাৰ কমপ্লিট হৈ গ'ল এইখিনি ইয়াতে আগতে বহুত ৰ'দ পৰিছিলে যাৰ কাৰণে আমাৰ আগতে বহুত অসুবিধা হৈছিলে আৰু চিনটেক্সটো বহুত গৰম হৈ গৈছিলে এতিয়া বহুত মানে আমিও অলপ সকাহ পাম ৰ'দটো নপৰিব আৰু এয়া এইফালৰটো মানে আগতে কেনেকুৱা আছিলে মানুহ দুনুহ আহিলে পেচাব কৰিবৰ কাৰণে জেগা বিচাৰি ফুৰিছিলে তো পেচাব কৰিব জেগাই নাপাইছিলে তাৰ কাৰণে এইটো বনাইছোঁ বাথৰুম তাতে গাও ধুব পাৰিব পেচাবো কৰিব পাৰিব আৰু এইফালৰটো লেট্ৰিন টিংখিনি উৰি গৈছিলে যে টিং লগাইছে আৰু পাছফালেও লগাইছে লাওৰ মানে চাং লগাইছে আৰু এইফালেও আৰু মায়ে চাংবিলাক উঠাই দিয়ে লাওবিলাক উঠাই দি আছে কোনটো আৰু গাইজ এইটো আছিলে আমাৰ তাৰে লাওটো কি হ'ল লাওটো আৰু চিংচি বোধ হয় এইটো হ'ল গাইজ আমাৰ মানে ৰঙালাও লাগিছিলে ৰঙালাওটো মাৰ মনটো বহুত দুখ আৰু গাইজ মাৰ মনটো বহুত দুখ লাগিছে কাৰণ কালি চাংখন দিলে আৰু লাওটো সেই কৰিলে মানে লাওৰ গছকেইডালেও চাং উঠাই দিলে কিন্তু এটা লাও গাইজ চাওকচোন মানে কি হ'ল ঠিকে আছে লাওটো আৰু ডাঙৰ হ'ল হয় কিন্তু কি হ'ল সেইফালে মানে কিবা কিবি কাটোতে এই য'ত লাও লাগি আছিলে তাৰে ভেৰিয়ে কাটা গৈছে এতিয়া শুকাই পেলাই আৰু ছাইডত হেৰি কৰিছে তাৰপিছত মায়ে ৰাতিপুৱা উঠি পেলাই এইটো লৈ আহিছে যিয়ে নহওক বাকীখিনি আছে বাকীখিনি আৰু লাগি আছে ধৰি আছে সিহঁতে বগাব চান্স পোৱা নাছিল তেতিয়া বগাব পাৰিব মোৰ কামখিনি কৰি লওঁ দিয়ক আৰু ভাগিনটো আৰু গাইজ এয়া চাওক আমাৰ পইচাৰ ভাগ হৈ আছে ডান্সৰ আৰু ইয়াত মহে চাইছে মহে আৰু এও বহুত দিনৰ মূৰত আহিছে নেদেখা আলহী আৰু এইফালে হিচাপ নিকাচ হৈ আছে পইচাৰ গোন্ধ পাই আহি গৈছে এইকেইটা সব পইচাৰ গোন্ধ মই আজি সোনকালে আহিলোঁ কাৰণ পইচা ভাগৰ এক ভাগ মোৰ আৰু ভাত হোৱা নাই এইফালে মই গাইজ ভাত বনাই দিছোঁ কাৰণ দেৰিয়ে হ'ল ভণ্টিও আহি পেলাই ভাতেই হোৱা নাই এতিয়া ভাত বনাই দিছোঁ এয়া হ'ল ব্ৰাহ্মী শাক আমাৰ বাৰীৰ পাছফালে আছে এয়া ব্ৰাহ্মী শাক ভাজি মাজি আৰু এইটো ৰঙালাও গাইজ পূৰা ভিতৰত একদম পইচা হিচাপ কৰি আছে পূৰা হিচাপ চলি আছে এইটো নতুন কৰি আহিছে ডান্সত ভৰ্তি হৈছে আজি মানে এগ্ৰিমেণ্ট কৰিব আৰু আৰু মোৰ মানে বহুত ষ্টেপ শিকাব আৰু ষ্টেপ শিকিব আপোনালোকক দেখাব নাচি গ'লে আজি তেতিয়ালৈ আমি দুটা নাচি দেউতাও নাচ আৰু গাইজ পালোঁ দিয়ক এয়া মানে চব মানে হিচাপ কৰি সকলোৰে ভাগত পৰিছে 850 কিমান 800 কৰি পাইছোঁ যিয়ে নহওক ভাল লাগিছে আৰু বহুত দিনৰ মূৰত পইচা লাগিব পাইছোঁ কৃষ্ণ এনেকৈ যাতে পইচা লাৰি থাকিব পাৰোঁ গাইজ আমাৰ জেউতি লিজা যাব ওলাইছে আৰু তাইক আমি গাড়ীত উঠাই দিব আহিছোঁ এইয়া হিয়া মনীষাক মাতিবৰ কাৰণে অলপ ৰখি আছে আৰু তাইক আমি গাড়ীত উঠাই দি আহোঁ ডিউটি গ'ল গাইজ তাইক গাড়ী চাড়ী উঠাই দি থৈ আহিলোঁ আৰু চাচোন বতৰটো ইমান কোলা মোলা কৰি আহিছে এতিয়া চোতাল সাৰিব আছে বাকী কামখিনি হৈ আছে বাচন চাচন ধোৱা হৈ আছে
চোতাল সাৰিব আছে চোতালখন সাৰি লওঁ আৰু অলপ সময় আহি পেলাই মই চোফাত শুইছিলোঁ টোপনি আহি গৈছিলোঁ গমেই পোৱা নাছিলোঁ তো এতিয়া চোতালখন সোনকালে সাৰি লওঁ আৰু চাওকচোন ষ্টিক লাইটটো ইমান সোনকালে জ্বলিছে এনেই বিল সোপা উঠে আৰু গ'ল লাইন গ'ল গাইছ লাইন গ'ল আৰু এইডাল ষ্টিকডাল নে কি এইডাল লাইট দি পেলাই এনেই বিল বেকাৰ বিল সোপা উঠে আগতে ভাল আছিলে বিলটো অলপ কম আহিছিলে বাৰু যিয়ে নহওক জ্বলি থাকিলে ভালো লাগে ৰাস্তাটো ঘৰ হয় আৰু মই ৰাস্তা ঝাৰু দি আহিলোঁ গাইছ হাঁচা বান্ধিলে ভাইটিয়ে বাকী কামখিনি কৰোঁ আৰু বেলেগ কাম নাই গাইছ এতিয়া গধূলি সময় হৈছে আৰু আমাৰ ঘৰত খুৰীমাহঁত আহিছে খুৰীমাহঁতৰ কাৰণে মই চাহ বনাই আছোঁ বৰ্তমান মই পাকঘৰত আছোঁ আৰু এয়া হ'ল চাহ লাল চাহ বনাই দিছোঁ মানে গাখীৰ নাই তাৰ কাৰণে লাল চাহে দিম আৰু কি কি লাগে মানি লাগে ইয়ে বিস্কুট মুখত ৰবা দি আছোঁ আৰু ভাগিনজনী টোপনিৰ পৰা উঠিছে টোপনিৰ পৰা উঠি তাই বোলে বিস্কুট খাই পানী আৰু বিস্কুট দিলোঁ তেতিয়া আকৌ পাকঘৰত বিচাৰি আহিছে অ' মা মই জেঠীমা হ'ব পাৰোঁ কিন্তু মোক মা বুলিয়ে মাতে জেঠীমা নাই ভাল লাগে মা বুলি মাতিলে তাই মোক মা বুলি মাতে আমাৰ মাকক মা বুলিয়ে মাতে তাই বোলে পানী খাই পানী দিয়ে ৰবা বাকীত দি আছোঁ দেই আৰু তাইক মই পানীখিনি দি লওঁ লোৱা আৰু ভিতৰত পুৰা একদম হাল্লা হৈ আছে খুৰীমাহঁতৰ লগত কথা পাতি আছে মায়ে এনেই ধেমালি কৰি আছে আৰু ভিতৰত আৰু মই এইফালে চাহ বনাই আছোঁ আৰু এয়া হ'ল লাড়ু আমাৰ ভণ্টিৰ দোকানৰ পৰা আনিছে তাকে আৰু দিলোঁ আৰু খুৰীমাহঁতক বিস্কুট আৰু এয়া লাড়ু দিছোঁ তো বৰ্তমানে আমি বাতি কৰা কৰি আছোঁ একবাৰ আমাৰ তাত গৈছোঁ একবাৰ আমি সিহঁতৰ তাত যাইছোঁ এতিয়া আমি গোটেইকেইটা লাইন পাতি দি আছোঁ আৰু এইফালে আছে আমাৰ নিগনি আৰু এইটো ডালফলীয়া আমাৰ আৰু দাদুলে বহি আছে আৰু যাম আৰু বেছি সময় নহ'ব ভাত বনাব আছে আৰু এয়া খুৰীমাহঁতৰ ঘৰৰ নাস্তা গধূলি এয়া মাজা ন এইটো মাজা মই ভাল পাওঁ মাজা খাই আৰু এয়া কেক আৰু মানো কেক খোৱা কেক খুৰীমাহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আৰু এতিয়া ভাত বনাম আৰু কিনো কৰিম ভাত বনাব যাওঁ এয়া মোৰ লগত ভাগিন আছে আৰু এতিয়া গৈ আছোঁ ঘৰত মানে মই নঙলাৰ মুখতে আছোঁ এতিয়া ঘৰৰ ভিতৰত যাওঁ আৰু ভাত বনাওঁগৈ মানে ঘৰৰ ভিতৰত আজি এখন থিয়েটাৰ হৈ আছে আমাৰ অৰ্ধাংগিনীখন চলি আছে মানে প্ৰস্তুতিবাই অৰ্ধাংগিনীখন মানে আপলোড দিছে ইউটিউবত আৰু সকলোৱে চাই আছে আৰু সেইটো ৰুমত পূৰা লাইট চাইট বন্ধ কৰি লৈছে লাইট চাইট বন্ধ কৰি ৰৈ পেলাই পূৰা একদম টিভিৰ নিচিনা হৈছে অৰ্ধাংগিনী চাই আছে মা এবাৰ চাইছে আৰু চাব বোলে আৰু আমাৰ ৰুম সেইটো ভিতৰত লাইট চাইট বন্ধ কৰি পেলাই এই সৰু এটা হোম থিয়েটাৰৰ নিচিনা সৰু এটা বক্স আছে এইটো লগাই লৈছে লগাই লৈ পেলাই ভিতৰতে চাই আছে আৰু এই চাওক গাইজ মোবাইলত লগাই একদম টিভিৰ নিচিনা চাইছে একদম লাইট চাইট অফ কৰি লৈছে আন্ধাৰ দৰ্শক ব্ৰেড খাই খাই চাই আছে চাহ কান্দবি না সেইকাৰণে ব্ৰেড খাই লৈছে নেকি কান্দিবৰ কাৰণে ৰেডি হৈছে আৰু সেইকাৰণে এতিয়া খাই লৈছে আৰু মই চাইছিলোঁ না কান্দি দিছোঁ মই আৰু ভণ্টিয়ে কৈ আছে মানে চাইছিল যে কান্দিছে কৈ আছে নাই এইটো ৰাস্তা ৰাস্তা কান্দি এইফালে মায়ে চব্জি কাটি আছে আৰু মই বাচনবিলাক বেয়া কৰি থৈছোঁ এইবিলাক চাফা কৰি আছে গাইজ আৰু চাওক এয়া হ'ল বেঙেনা ফ্ৰাই হ'ব আজি আৰু এয়া হ'ল ব্ৰাহ্মী শাক আৰু এয়া কণী আনি থৈছোঁ তাকে খাম আৰু লাও চাব নেকি গাইজ লাও गाइस लाओ समझ लाओ अंडर लगत लाओ हमारा जो लाओ का गोश है ना उसका लाओ है माँ उड़ागे ना क्या माँ उड़ागे नहीं साले खाने এইটো চাওক দিনত খোৱা হৈছে অলপ আৰু এইখিনি আছে তামাম টেষ্টি লাও আৰু তাৰ কাৰণে চাংখন উঠাই দিছে
টাংখন মানে উঠালে আৰু বাঢ়িব পাৰিব লপকৈ ইমান আউটডেটেড কিবা কওঁ কিয়া বন্ধু বান্ধৱীসকল এয়া 12 মেহীয়া বেঙেনা আনিব আজি 3 দিন হ'ল মই কৰিব নোৱাৰোঁ নহয় সিহঁতে এখন যদি আঞ্জা বনাই দুখন আঞ্জা বনাব ইচ্ছা নকৰে আৰু কেতিয়াবা 5খন মানে কৰে গতিকে যিবিলাক বস্তু পইচাই দি অনা যায় সেইবিলাক বস্তু সিহঁতে পচাই খেদায় সেইকাৰণে আজি মই কুচি চিঙি দিম আৰু গছৰ লাও কেইটামান লাগিছিলে পকিছিলে কালি মানে কাম কৰোঁতে চিঙি পৰিছে তাৰপিছত অলপ ৰাতি চব্জি বনালোঁ আৰু এইখিনি আছে আজি ভাবিছোঁ কিহেৰে বনাওঁ মাছতো নাই সেইকাৰণে কণী আনি দিছোঁ কণী দিয়ে বনাওঁ এইখিনি তাৰমানে আমাৰ ল'ৰাটোৰ মাথাটো অলপমান মানে সেই হৈছে মানে চাব যাম কিবা চাব যাম সেইকাৰণে অলপমান ব্ৰাহ্মী শাক তুলি আনি ভাজি দিম বুলি ভাবিছোঁ আৰু গাইজ যদি ব্ৰাহ্মী শাক লাগে আমাৰ ঘৰলৈ আহিব কিমান লাগে লৈ যাব ফ্ৰীতে লৈ যাব না আমাৰ আবাহন থিয়েটাৰৰ কাষ্টিং চলি আছে এয়া কাষ্টিং চলি আছে গাইজ আমাৰ এই গাইজ মই ওলাম অলপ পাছত অলপ পৰি এই জৰি বম্বি ইয়া এই ভাবি ভাল লাগে ন কবিতাটো আৰু গাইজ এইফালে অৰ্ধাংগিনী শুনি পেলাই মায়ে মন মাৰি আছে গাইজ চাওক আৰু মই এইফালে দালি মানে গৰম হ'ব দিছোঁ এয়া হ'ল ব্ৰাহ্মী শাক এয়া আমলেট এয়া বেঙুন ভাজি আৰু এয়া হ'ল ৰঙালাওৰ চব্জি আৰু গাইজ নাটক শেষ হ'ব হৈ আছে আৰু বিজুৰ মুখত কান্দি আছে তাই আৰু কচোন আৰু ক চোৰৰ পৰা প্ৰমোচন দি এটা দুঘৰ ডকাইত সজাই পেলাইছে মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন সম্বল বনাই পেলাব পাৰে সেইবোৰ বাদ দিয়া এতিয়া চিধাকৈ কেছটো উঠাব তোমাক কিমান টকা লাগিব মাৰৰ লগতো বেপাৰ কৰিবি তহঁতে এতিয়া মোক টকা দিবি কেনেকৈ তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজতো আৰু কোনো পাৰ্থক্য নাই কেৱল হাতত বাতিল হৈ দুয়োজনে আৰু গাইজ এইটো হ'ল মোৰ চবতকৈ ভাল লগা চিন লাষ্ট চিন তই মোক টকা পইচা দিবলৈ আহিব নালাগে কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ আইনৰ মজিয়াত কিন্তু সাব্যস্ত হ'বই লাগে আৰু গাইজ নাটক শেষ হ'ল নাটক মানে মোবাইল চাইছিলোঁ নাটক শেষ হ'ল আৰু এইখন নাটক আপোনালোকেও চাওক আৰু যোনে যোনে আবাহন থিয়েটাৰ চাইছে অৰ্ধাংগিনীখন চাইছে কিছুমানে গেলাৰীত বহি চাইছে কিছুমানে ছিজনত বহি চাইছে চালেও আজি আপোনালোকে সপৰিয়ালে মানে সকলোৱে একেলগে বহি মোবাইলত চাবচোন বহুত ভাল পাব আৰু এইখন নাটক মই 9 মাহ ধৰি আগত বহি 9 মাহে চালোঁ তথাপিও মানে হুতাহ নপলাই নাটকখন চাই আৰু আজিও চালোঁ বহুত ভাল লাগিল আৰু নিজে গালে কেনেকুৱা লাগে শুনিব মন যায় আজি মানে শুনিলোঁ আৰু কেনেকুৱা হৈছে মানে মই নিজে ভাল বুলি নকওঁ এইটো ৰাইজে ক'ব ভাল হৈছে বেয়া হৈছে তথাপিও নিজে অকণমান মানে ভালদৰে গাব পৰা নাই কিন্তু মই চেষ্টা কৰি যাম ভালদৰে হামিং দিব গাবৰ কাৰণে আৰু বাৰ ইউটিউব চেনেলত আমাৰ বা মানে প্ৰস্তুতি বাৰ ইউটিউব চেনেলত আপলোড কৰিছে আপোনালোকে চাব দেই একদম নাপাহৰিব চাব বহুতেই ভাল পাব আৰু আমাৰ ঘৰৰ সকলোৱে নাটকখন চাই কান্দি আছে আপোনালোকে চাবচোন বহুত মানে হাঁহি কান্দোন বহুত হেৰি পাব আৰু চাব দেই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু
প্ৰস্তুতি বালৈ বহুত বহুত ধন্যবাদ। এইখন নাটক আপলোড কৰিছে, আমিও চাব পাৰিছোঁ। বহুত বহুত ধন্যবাদ বা।